আজি আমি আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ পৰা এটা ইম্পৰ্টেন্ট টপিক শিকিম যিটো টপিকৰ পৰা প্ৰত্যেক বছৰে এটাকৈ কোৱেশ্চন আহে সেইটো হ'ল যে আমি কেনেদৰে ডিগ্ৰী সেলসিয়াছৰ পৰা আমি উষ্ণতা এটা কেলভিনলৈ ৰূপান্তৰিত কৰো আৰু এটা হ'ল যে কেলভিনৰ পৰা কেনেদৰে আমি ডিগ্ৰী সেলসিয়াছলৈ উষ্ণতা ৰূপান্তৰিত কৰো যদি কোনো এটা উষ্ণতা ডিগ্ৰী সেলসিয়াছত দিয়া থাকে হেতু আমি কেলভিনলৈ ৰূপান্তৰিত কৰিবলৈ হলে ডিগ্ৰী সেলসিয়াছ প্লাস 273.15 যোগ কৰিব লাগিব যিটো উষ্ণতা আমাৰ ডিগ্ৰী সেলসিয়াছত দিয়া থাকিব হেতু লিখিব লাগিব আৰু লগত 273.15 কেলভিন যোগ কৰিব লাগিব এক নম্বৰত দিছে যে 250 ডিগ্ৰী সেলসিয়াছ এটো যদি আমি কেলভিন স্কেললৈ ৰূপান্তৰিত কৰো তেনেহলে কি হ'ব যে আমি সূত্ৰটো প্ৰথমতে লিখিলাম যে আমি জানো যে we know k is equal to degree celsius plus 273.15 এটা ডিগ্ৰী সেলসিয়াস তো কিমান আছিল যে 250 ডিগ্ৰী সেলসিয়াস আছিল গতিকে ইয়াৰ ঠাইত আমি লিখিম 250 ডিগ্ৰী সেলসিয়াস লগত প্লাসৰ লগত কি দিম যে 273.15 যে প্লাস 273.15 এই দুটা যদি আমি যোগ কৰো তেনেহলে উত্তৰটো আহিব যে 523.15 কেলভিন এটো আমাৰ হৈ গল এতিয়া দুই নম্বৰটো কৰিম যে ইয়াত আছে কিমান আমাৰ 100 ডিগ্ৰী সেলসিয়াস ইয়াক যদি আমি কেলভিনলৈ ৰূপান্তৰিত কৰো সেই একে ফৰ্মুলা আমি ইউজ কৰিম যে we know আমি কি সূত্ৰ জানো যে k is equal to degree celsius plus 273.15 ডিগ্ৰী সেলসিয়াস কোনটো আছিল যে 100 ডিগ্ৰী আছিল গতিকে ইয়াত লিখি দিম আমি 100 ডিগ্ৰী সেলসিয়াস প্লাস 273.15 এই দুটা যদি এতিয়া আমি যোগ কৰি দিও উত্তৰটো আহিব যে 373.15 কেলভিন নিশ্চয় তোমালোকে এটো বুজি পাইছা এতিয়া আমি কেলভিনৰ পৰা কেনেদৰে ডিগ্ৰী সেলসিয়াছলৈ ৰূপান্তৰিত কৰে হেতু শিকিম যদি কেলভিনত কোনো এটা উষ্ণতা দিয়া থাকে হেতু যদি আমি ডিগ্ৰী সেলসিয়াছলৈ ৰূপান্তৰিত কৰিব লগা হয় তেনেহলে সেই উষ্ণতাটোৰ পৰা 273.15 কেলভিন মাইনাস কৰিব লাগিব ইয়াত কিমান আছে যে 300 কেলভিন সূত্ৰটো কি আছিল যে we know degree celsius is equal to k minus 273.15 এতিয়া কেলভিন টু কিমান আছিল যে 300 কেলভিন গতিকে ইয়াত লিখিম আমি 300 minus 273.15 উত্তৰটো আহিব আমাৰ কিমান যে 26.85 ডিগ্ৰী সেলসিয়াস এতিয়া দুই নম্বৰত দিয়া আছে যে 573 কেলভিন এইটোক আমি যদি ডিগ্ৰী সেলসিয়াছলৈ ৰূপান্তৰিত কৰো তেনেহলে আগৰ নিচিনাকৈ আমি সূত্ৰটো প্ৰথমতে লিখিলাম যে সূত্ৰটো কি আছিল যে সূত্ৰটো আছিল যে ডিগ্ৰী সেলসিয়াস is equal to k minus 273.15 এতিয়া কেলভিনটো কিমান আছিল যে 573 আছিল গতিকে ইয়াত লিখি দিম যে 573 কেলভিন minus 273.15 এতিয়া যদি এইখিনি আমি মাইনাস কৰি দিও উত্তৰটো আহিব যে 299.85 ডিগ্ৰী সেলসিয়াস আশা কৰো তোমালোকে কেনেদৰে কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াছলৈ আৰু ডিগ্ৰী সেলসিয়াছৰ পৰা কেনেদৰে কেলভিনলৈ ৰূপান্তৰিত কৰিব লাগে সেইখিনি বুজি পাইছা যদি ভিডিওটো ভাল পোৱা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰি দিবা